মই গো মাংস খাই ভাল পাওঁ আৰু তাত বিজেপিৰ কোনো আপত্তি নাই মেঘালয়ৰ বিজেপিৰ অধ্যক্ষৰ এই মন্তব্যৰ পাছতে দেশজুৰি তুলপাৰ লাগা দেখিবলৈ পোৱা গৈছে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে তেওঁৰ এই মন্তব্য তেওঁ স্পষ্টভাৱে মন্তব্য কৰিছে যে মই গো মাংস খাওঁ মই গো মাংস খাই ভাল পাওঁ তাত বিজেপিয়ে কোনো ধৰণৰ বাধা দিয়া নাই তাত বিজেপিয়ে কোনো ধৰণৰ আপত্তি কৰা নাই বুলি মন্তব্য প্ৰকাশ কৰিছে মেঘালয়ৰ বিজেপিৰ অধ্যক্ষই এনেদৰে মন্তব্য আগবঢ়া দেখিবলৈ পোৱা গৈছে সবিশেষ জনাম সবিস্তাৰি লৈ আহিছে এই খবৰ মই গো মাংস খোৱাক লৈ বিজেপিৰ কোনো আপত্তি নাই বুলি কৈছে বিজেপিৰ অধ্যক্ষৰ এই মন্তব্যই তুলপাৰ লগাইছে দেখত মেঘালয়ৰ বিজেপি অধ্যক্ষ আৰ্নেছ মাব্ৰিৰ এই মন্তব্যৰ পাছতে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে তেওঁ এই মন্তব্যক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে মেঘালয়ৰ বিজেপিৰ অধ্যক্ষই তুলপাৰ লগাইছে সমগ্ৰ দেখত যি সময়ত বিজেপিয়ে গো মাংস ক্ষেত্ৰত বিভিন্ন বাধা আৰোপ কৰে তাৰ পাছতে এনেদৰে মন্তব্য বিজেপিয়ে গো মাংস ভক্ষণত কোনো বাধা দিয়া নাই বুলিও মন্তব্য প্ৰকাশ কৰিছে অধ্যক্ষগৰাকীয়ে বিজেপিৰ অধ্যক্ষই এনেদৰে মন্তব্য আগবঢ়াইছে মই গো মাংস খাওঁ মোৰ বা তেওঁৰ কোনো বা বিজেপিৰ কোনো সমস্যা নাই বুলি কৈছে তেওঁ গো মাংস ভক্ষণ কৰাক লৈ বিজেপিৰ কোনো প্ৰকাৰে সমস্যা নাই বুলি কৈছে মই গো মাংস খোৱাক লৈ বিজেপিত কোনো সমস্যা নাই বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰ অহাৰ পাছতে বিভিন্ন স্থানত দেশৰ বিভিন্ন স্থানত গো মাংস বিক্ৰী কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল আৰু সেই নিষেধাজ্ঞাৰ ক্ষেত্ৰত বা গো মাংস ভক্ষণ কৰাক লৈও বিভিন্ন সময়ত বিভিন্ন ঘটনা সংঘটিত হৈছে বা হিংসাত্মক ঘটনা বা বিভিন্নজনে এই বিষয়ক লৈ প্ৰতিক্ৰিয়া দিছিল মন্তব্য দিয়া দেখিবলৈ পোৱা গৈছিল তাৰ পাছতেই মেঘালয়ৰ বিজেপি অধ্যক্ষ আৰ্নেছ মাব্ৰিয়ে যি মন্তব্য আগবঢ়াইছে সেই মন্তব্যৰ পাছতে এতিয়া দেশজুৰি এক আলোড়নৰ সৃষ্টি হৈছে এক জোকাৰণিৰ সৃষ্টি হৈছে কিয়নো বিজেপিয়ে শাসনলৈ অহাৰ পাছতেই গো মাংসৰ বিক্ৰীৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছিল বা নিষেধাজ্ঞা আৰোপ কৰিছিল তাৰ পাছতে বিজেপিৰ অধ্যক্ষই এগৰাকী এনেদৰে কৈছে যে মই গো মাংস ভক্ষণ কৰোঁ আৰু এই ক্ষেত্ৰত বা মই গো মাংস গ্ৰহণ কৰাক লৈ বিজেপিৰ কটুৱে আপত্তি নাই বুলি কোৱাৰ পাছতে এতিয়া সৰ্বত্ৰে তুলপাৰ লগা দেখিবলৈ পোৱা গৈছে এয়া আছিল মেঘালয়ৰ যি বিজেপিৰ অধ্যক্ষ সেই বিজেপিৰ অধ্যক্ষৰ মন্তব্য আছিল আৰু সেই মন্তব্যৰ পাছতে এতিয়া সৰ্বত্ৰে তুলপাৰ লগা দেখিবলৈ পোৱা গৈছে মই গো মাংস খোৱাক লৈ বিজেপিত কোনো সমস্যা নাই আৰ্নেছ মাব্ৰিৰ এই মন্তব্য এতিয়া দেশত ব্যাপক চৰ্চা লাভ কৰিছে মই গো মাংস খোৱাক লৈ বিজেপিত কোনো আপত্তি নাই বুলি কৈছে যি সময়ত বিজেপিয়ে গো মাংস বিক্ৰীৰ ক্ষেত্ৰত বা সেৱন কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে বিভিন্ন স্থানত দেশৰ বিভিন্ন প্ৰান্তত এনেদৰে নিষেধাজ্ঞা জাৰি কৰাৰ পাছত এতিয়া এগৰাকী বিজেপিৰ অধ্যক্ষই এনেদৰে মন্তব্য আগবঢ়োৱাৰ পাছতে এতিয়া দেশজুৰি তুলপাৰ লগা দেখিবলৈ পোৱা গৈছে যে মই গো মাংস খাওঁ কোনো সমস্যা নাই বিজেপিয়ে কোনো এই ক্ষেত্ৰত আপত্তি দৰ্শোৱা নাই বা বিজেপিয়ে এই ক্ষেত্ৰত কোনো আপত্তি কৰা নাই বুলি মন্তব্য আগবঢ়াইছে মেঘালয়ৰ বিজেপি অধ্যক্ষ আৰ্নেছ মাব্ৰিয়ে এইদৰে মন্তব্য আগবঢ়োৱাৰ পাছতে এতিয়া দেশজুৰি তুলপাৰ লগা দেখিবলৈ পোৱা গৈছে